মই অসমৰ এজন শিক্ষিত নিবনুৱা কি আমাৰ বাবে ২৬,৪৪১টা অসম চৰকাৰৰ চাকৰি ওলাইছে তাৰে এটা চাকৰি ময়ো ল'ম কিন্তু মোৰ নিচিনা আৰু লাখ লাখ নিবনুৱাই তাত এপ্লাই কৰিব হ'লেও চাকৰি ময়েই পাম ৫ বছৰৰ পৰা ঘৰত পঢ়ি আছো বেকাৰ মানে পঢ়ি আছো লাগাতাৰ বেকাৰ লাগাতাৰ বাহ কি ৰাইমিং ভাই বাহ মিছন চাইনা এইটো কি বস্তু বে ইণ্ডিয়ান আৰ্মিৰ কিবা নতুন মিছন নেকি তো ৰাইজ দেখিছে আপোনালোকে চৰকাৰী চাকৰি বেকাৰ বিচাৰি থাকি লাভ নাই তাতকে আমি অসমৰ ডেকা গাভৰুবোৰে নতুন নতুন ষ্টাৰ্টআপ খুলিব লাগে অসমত বিজনেছ কৰিব লাগে আৰু তেতিয়া আমি বেলেগকো চাকৰি দিব পাৰিম গোটেই অসমখন আমি ধনী কৰিম ষ্টাৰ্টআপ খোলাৰ পইচা তোৰ বাপে দিব তো বৰ আম্বানীৰ পুতা গলছি হি They ask you how you are, you just have to say that you're fine when you're not really fine, but you just can't get into it because they would never understand. তো নতুন ব্লগাৰবোৰৰ কেনেকুৱা অৱস্থা কাঢ়িল হয় সেইটো জানিবলৈ বাওঁফালে থকা ভিডিঅ'টোত ক্লিক কৰক আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ দুৰৱস্থাৰ হেতুৰ বিষয়ে জানিবলৈ সোঁফালৰ ভিডিঅ'টোত ক্লিক কৰক